কলবোৰ কিয় কেৱল বেকা হয়? এনেকুৱা ধৰণৰ অদ্ভুত আপেল ইটাবোৰ কিয় সদায় ৰঙা হয়? এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এভৰিথিং উইথ আমিৰ। নম্বৰ 5, বন্ধুসকল আপোনালোকে বাৰু জানেনে যে ইটাবোৰ কিয় ইমান ৰঙা ৰঙৰ হয় আৰু এইবোৰ কিয় ইমান টান হয়? আচলতে বন্ধুসকল, ইটা তৈয়াৰ কৰোঁতে তাত বিভিন্ন ধৰণৰ পদাৰ্থ মিহলোৱা হয়, যেনে চিলিকা, এলুমিনা, লাইম, মেগনেছিয়া, আইৰণ অক্সাইড ইত্যাদি। এই বিভিন্ন পদাৰ্থবোৰ মিশ্ৰণৰ দ্বাৰাহে ইটা বনোৱা হয়। ইয়াতে থকা আইৰণ অক্সাইড নামৰ পদাৰ্থটো যিটো ইটা বনাওঁতে ব্যৱহাৰ কৰা হয়, আচলতে তাৰ কাৰণেহে ইটাবোৰ ইমান টান তথা শক্তিশালী হয়। আৰু যদি এই পদাৰ্থটো ইটা বনাওঁতে দিয়া নহয়, তেনেহলে ইটাবোৰ ইমান টান নহল হয় আৰু লাহেকৈ চুই দিলে ভাঙি গল হয়। প্ৰকৃততে এই আইৰণ অক্সাইডৰ কাৰণেহে ইটাৰ বৰণ ৰঙা হয়। নম্বৰ 4, বন্ধুসকল আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় লক্ষ্য কৰিছে যে যেতিয়া আমাৰ ভাগৰ লাগে বা টোপনিৰ অনুভৱ হয়, তেতিয়া আমাৰ হামি আহে। কিন্তু আপোনালোকে বাৰু জানেনে যে আচলতে এনেকুৱা কিয় হয়? তেনেহলে বন্ধুসকল, আমাৰ শৰীৰত যেতিয়াই অক্সিজেনৰ অভাৱ হয় তেতিয়াহে আমাৰ হামি আহে। যেতিয়া আমি ভাগৰি পৰো তেতিয়া আমাৰ শৰীৰত অধিক অক্সিজেনৰ প্ৰয়োজন হয়, যিটো নাকৰ দ্বাৰা গ্ৰহণ কৰা অক্সিজেনে পূৰণ কৰিব নোৱাৰে, যাৰ কাৰণে আমাৰ শৰীৰে আমাৰ মুখৰ দ্বাৰা অৰ্থাৎ হামিৰ দ্বাৰা সেই অক্সিজেনৰ অভাৱ পূৰণ কৰে। নম্বৰ 3, বন্ধুসকল প্ৰায় সকলোৱে কল খাই ভাল পায়, যিটো খাবলৈও সোৱাদৰ হোৱাৰ লগতে তাত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ভিটামিন চি, ভিটামিন এ, প্ৰটিন আৰু আন মিনাৰেলছ পোৱা যায়। কিন্তু আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে যে কলবোৰ কিয় সদায় বেকা হয়, সেইবোৰ কিয় কেতিয়াও চিধা নহয়? আচলতে বন্ধুসকল, কলে নিগেটিভ জিঅ'ট্ৰপিজম নামৰ সিদ্ধান্তটো মানি চলে, যাৰ ফলস্বৰূপে কলবোৰ মাটিৰ পৰিৱৰ্তে সূৰ্যৰ পিনে বৃদ্ধি হয়, যাৰ কাৰণে কলবোৰ চিধা নহয় আৰু সেইকাৰণে এইবোৰ এনেকুৱাকৈ বেকা হয়। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে নিগেটিভ জিঅ'ট্ৰপিজম মানে কি? তেনেহলে বন্ধুসকল, এইটো এনে এটা প্ৰক্ৰিয়া য'ত উদ্ভিদবোৰ মহাকৰ্ষীয় বলৰ বিপৰীতে অৰ্থাৎ সূৰ্যৰ পোহৰৰ ফালে আগবাঢ়ে, যাক নিগেটিভ জিঅ'ট্ৰপিজম বুলি কোৱা হয়। নম্বৰ 2, বন্ধুসকল আপোনালোকে সকলোৱে জানে যে গাখীৰ খালে আমাৰ দেহৰ হাড়বোৰ শক্তিশালী হয়। কিন্তু আপোনালোকে বাৰু জানেনে যে গাখীৰ নোখোৱাকৈও আমাৰ দেহৰ হাড়বোৰ মজবুত হ'ব পাৰে? আচলতে হাড়বোৰৰ কাৰণে সকলোতকৈ উপকাৰী পুষ্টি অৰ্থাৎ নিউট্ৰিচনটো হ'ল কেলছিয়াম। কিন্তু এনেকুৱা বহুত খাদ্য আছে যিবোৰত গাখীৰতকৈ অধিক পৰিমাণে কেলছিয়াম পোৱা যায়, যেনে বাদাম, কণী, দালি, সালমন ফিছ ইত্যাদি, যিবোৰত গাখীৰৰ তুলনাত অধিক বেছি মাত্ৰাত কেলছিয়াম পোৱা যায়, যাৰ দ্বাৰাও আমাৰ দেহৰ হাড়বোৰ শক্তিশালী হয়। ইয়াৰ উপৰিও যদি আপোনাৰ পাচন তন্ত্ৰটোৱে গাখীৰ অৰ্থাৎ গাখীৰত থকা লেক্টজক হজম কৰিব নোৱাৰে, তেনেহলে আপুনি এইবোৰ খাদ্য খাইও আপোনাৰ দেহৰ হাড়বোৰ মজবুত কৰিব পাৰে। নম্বৰ 1, বন্ধুসকল আপোনালোকে বিভিন্ন প্ৰকাৰৰ আপেল নিশ্চয় দেখিবলৈ পাইছে, কিন্তু আপোনালোকে বাৰু ঘোষ্ট আপেলৰ বিষয়ে জানেনে? বন্ধুসকল আপোনালোকে যে এই আপেলটো দেখিবলৈ পাইছে, আচলতে এই আপেলটো ঘোষ্ট আপেল বুলি কোৱা হয়। আচলতে আপেলবোৰ যেতিয়া কোনো আপেল গছত লাগে আৰু তাৰ পিছত যেতিয়া বৰষুণ হয় আৰু সেই আপেলবোৰৰ চাৰিওফালে থকা পানী উষ্ণতা কমাৰ লগে লগে জমা হৈ যায় আৰু এনেকুৱাকৈ এক প্ৰকাৰৰ বৰফেৰে আপেলৰ নিচিনা আকৃতি গ্ৰহণ কৰে আৰু তাৰ ভিতৰত থকা আপেলটো উষ্ণতা কমাৰ ফলত পচি তললৈ সৰি যায় আৰু এই বৰফৰ আপেলটো এনেকুৱাকৈয়ে থাকি যায়, যিটো ঘোষ্ট আপেল নামেৰে গোটেই পৃথিৱীতে জনাজাত। বন্ধুসকল আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহলে এই ভিডিঅ'টোৰ ঠিক তলতে থকা ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ লগতে থকা বেল আইকনটোত ক্লিক কৰি অলপ চিলেক্ট কৰি দিয়ক, যাতে যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড কৰা হয় তেতিয়া তাৰ জাননী আপুনি সকলোতকৈ আগতে পায়, আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহলে ভিডিঅ'টো ঠিক তলতে থকা লাইক বুটামটোত ক্লিক কৰি ভিডিঅ'টো লাইক কৰক, কমেন্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আনেও এই ফেক্টবোৰৰ বিষয়ে জানিব পাৰে। আৰু লগতে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ফেক্টবোৰৰ ভিতৰত আপুনি কিমানটা আগতেই জানিছিল সেইটো কমেন্ট কৰি জনাব নাপাহৰিব।